মৰমৰ ছাত্ৰ ছাত্ৰীসকল পুনতে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। মই আজি সপ্তম শ্ৰেণীৰ অনুশীলনী 1.1ৰ 13 নম্বৰৰ পৰা এই অংককেইটা শিকাম। তোমালোকে কিতাপখনৰ 6 পেজটো উলিয়াই লোৱা। 13 নম্বৰটো অৰ্থাৎ 13 নম্বৰটো চোৱা। অনুৰাধাই বেংকত ৩,২০০ টকা জমা থলে আৰু পিছদিনা তাৰে ২,৫৪০ টকা উলিয়াই দিলে। টকাখিনি উলিয়ানোর পিছত বেংকত অনুৰোধৰ কিমান টকা জমা থাকিব এইটো তোমালোকে ভালদৰে পঢ়ি চাবা। মই লিখি লৈছো ইয়াতে 13 নম্বৰ অংকটো। অনুৰোধাই বেংকত জমা থলে সমান বাক্যটো হলাকৈ লিখিছো ৩,২০০ টকা। পিছদিনা উলিয়াই আনিলে ২,৫৪০ টকা। গতিকে এতেকে অনুৰোধাৰ বেংকত জমা থাকিব। তেওঁৰ জমা আছিল কিমান ৩,২০০ টকা। তেওঁ উলিয়াই আনিলে ২,৫৪০ টকা। এতিয়া এইটো কি কৰিব লাগিব? নিশ্চয় বেগ কৰিব লাগিব। এতিয়া বেগ কৰি দিয়া। জমাৰ পৰা উলিয়াই অনাখিনি বেগ কৰি দিব লাগিব। ০ৰ পৰা ০ গ'লে ০, ইয়াত ০ৰ পৰা ৪ বেগ কৰিব নোৱাৰি। গতিকে আমাৰ ধাৰ পৰা ১ ১০ ৪ গ'লে ৬, ইয়াত থাকিলে 1। গতিকে ইয়াৰ পৰা আৰু ১ ধাৰ পৰা ধাৰ কৰিলে কিমান হ'ব? ১১। ১১ৰ ৫ গ'লে ৬ আৰু ইয়াত নাই, ইয়াৰ পৰতো ১ গুচি গৈছে। গতিকে ২ থাকিলে তাত। গতিকে ৬৬০ টকা ইয়াৰ উত্তৰটো হ'ব। আৰু এবাৰ বেগ কৰি ০ৰ পৰা ০ গ'লে ০, ধাৰ কৰিলে ১০, ১০ ৪ গ'লে ৬, ১ থাকিলে ১ৰ পৰা ৫ বেগ কৰিব নোৱাৰি। ইয়াৰ পৰা আৰু ১ ধাৰ কৰিলো ১১, ১১ৰ ৫ গ'লে ৬, ৬৬০ টকা ইয়াৰ উত্তৰ। নেক্সট ১৪ নম্বৰ গণিতটো চোৱা। 14 নম্বৰ, দুটা সংখ্যাৰ যোগফল -5 যদি এটা সংখ্যা 80 নহয় আনটো সংখ্যা কিমান হ'ব? এটা কথা মনত ৰাখিবা তোমালোকে, যোগফল বুলি থাকিলে সদায় যোগফলটোৰ পৰা এটা সংখ্যাটো বিয়োগ কৰিব লাগে। এইটো কথা সদায় মনত ৰাখিবা। মই লিখি লৈছো দুটা সংখ্যাৰ যোগফল =-5, এটা সংখ্যা সমান 80, এতেকে আনটো সংখ্যা। গতিকে এইটোৰ পৰা এইটো বিয়োগ কৰি দিয়া। -5, এইটোৰ পৰা মাইনাছ চিন থাকিলে ব্ৰেকেট দিবা -80। এইটো এটা সংখ্যাটো বিয়োগ কৰি দিবা। বিয়োগ কৰি দিলে কি হ'ব? এতিয়া ইয়াত ৫ টকা ধাৰ আছে, ইয়াত ৫ টকা ধাৰ আছে আৰু ১৮ টকা আছিল। মাইনাছ চিন থকা মানে কি? ১৮ টকা ধাৰ। গতিকে কি হ'ব এতিয়া? গতিকে ২৩, ১৮ আছে ২৩ টকা ধাৰ -23। ইয়াৰ এনচাৰ হ'ব ৫ টকা ধাৰ। তুমি এজনক ৫ টকা দিবা আছা, এজনক ১৮ টকা দিবা আছা। গতিকে ১৮ পাছে ২৩ টকা ধাৰ। এটা এনচাৰ এইখিনি হ'ব। নেক্সট 15 নম্বৰটো চাবা তোমালোকে। 15 নম্বৰ অংকটো চাবা। 15 নম্বৰ অংকটো আছে কি যে -23 লগত কি যোগ কৰিলে যোগফল 0 হ'ব? যোগফল বুলি থকা মানে সেইটো সংখ্যা সদায় ডাঙৰ, ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিব লাগে। গতিকে এইটো ডাইৰেক্ট কৰি দিলো 15 নম্বৰটো। যোগফল যিটো যোগফল আছে কিমান 0 মাইনাছ সেইটোৰ পৰা বিয়োগ কৰিব লাগিব। মাইনাছ কি 23, 23টো সৰু। ইয়াতে এই যোগফলৰ কাৰণে মাইনাছ চিনটো হৈছে আৰু -23টো আছে। গতিকে ইকুৱেল কি হ'ব? 0 মাইনাছে ইয়াতে এটা পূৰণ চিন লুকাই থাকে। মাইনাছে হৈছে +23। এতিয়া 23টো প্লাছ কৰিলে কি হ'ব? 23 এনচাৰ। এইটো 15 নম্বৰ। 16 নম্বৰটো চাবা। দুটা অখণ্ড সংখ্যাৰ যোগফল। এই আগৰ এইটোৰ নিচিনা 14 নম্বৰটোৰ নিচিনাই এই ফটো। 16 নম্বৰ দুটা অখণ্ড সংখ্যাৰ যোগফল। দুটা অখণ্ড সংখ্যাৰ যোগফল। যোগফল ইকুৱেল কিমান দিয়া আছে? -48। কিন্তু যোগফল দুটা অখণ্ড সংখ্যাৰ যোগফল এইটো হৈ আছে। তাৰপিছত যদি এটা তাৰে এটা -20 হলে আনটো কিমান হ'ব? তাৰে এটা সংখ্যা ইকুৱেল
-20 মই কৈছো যোগফল বুলি থাকিলে যোগফলটোৰ পৰা এটা সংখ্যাটো বিয়োগ কৰিব লাগে এতেকে আন্ত সংখ্যা ইকুৱেল যোগফলটোৰ পৰা এইটো মাইনাস কৰি দিব লাগে গতিকে -48 ব্ৰেকেট দিয়া তাৰপিছত এইটো মাইনাস কৰিব লাগিব এই যোগফলৰ কাৰণে এই মাইনাসটো আহিলে এই ইয়াত -22 আছে গতিকে -20 এতিয়া ইয়াৰ ব্ৰেকেট বিলাক উঠাই দিয়া কিমান -48 হল ইয়াত এটা পুৰাণ চিন আছে ব্ৰেকেটত লুকাই থাকে পুৰাণ চিনটো -7 কি হল +20 হলে এতিয়া এই চিনটো 48 টাকা ধাৰ 20 টাকা জমা চিনটো কি হ'ব ধাৰটো বেছি আছে ধাৰটো বেছি থাকিলে সদায় চিনটো মাইনাস এতিয়া 48 ৰ পৰা বিয়োগ কৰি দিলে এই 4 2 গলে 2 -28 ইয়াৰ এনসার আন্ত সংখ্যা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি এইকেইটা অংক বুজি পাইছা বা ভাল পাইছা এই ভিডিঅ'টো তেতিয়াহ'লে তোমালোকে এই ভিডিঅ'টো লাইক কৰিবা আৰু মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিবা সামৰিছোঁ ধন্যবাদ